মোৰ ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম আৰু এয়া হৈছে নলবাৰী চক বজাৰ য'ত মই ভাড়া ৰুমত থাকোঁ আৰু আজি ঘৰলৈ যাবলৈ ওলাইছোঁ ভাত পানী একো নোখোৱাকৈ যাবলৈ ওলাইছোঁ সেইকাৰণে মিৰ্জা গৈয়ে পলছ কিটচেনত সোমাই দিলোঁ আৰু ইয়াতে অকলে কিবা এটা খাওঁ বোলো বহুত ভোক লাগিছে আৰু এয়া হৈছে পিছদিনাৰ দৃশ্য ৰাতিপুৱাতে যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ অকণমান ফুৰি আহোঁ কামৰ মাজত অকণমান মাইণ্ডটো ফ্ৰেছ হ'বও লাগে আৰু সেইকাৰণে যাবলৈ ওলাইছোঁ মা কামাখ্যা মন্দিৰলৈ তাৰপিছত চাওঁ ক'ত যাওঁ কিন্তু আগতে গৈ আছোঁ কামাখ্যা মন্দিৰলৈ আৰু এয়া আমি আহি পালোঁ জালুকবাৰী আৰু এয়া হৈছে মা কামাখ্যা মন্দিৰ আমি দৰ্শন কৰি উঠিলোঁ ফটো উঠি ল'লোঁ আৰু এতিয়া যাম আমি দীঘলী পুখুৰীলৈ মাৰ দৰ্শন কৰিম বুলিয়ে ৰাতিপুৱাতে একাপ চাহ খাই ওলাইছিলোঁ আৰু এতিয়া দৰ্শন কৰি আহি ইয়াৰে বাহিৰত থকা দোকান এখনত বাৰ্গাৰ খাই ল'লোঁ আৰু খাই লৈ অকণমান জিৰাও বুলি ইয়াতে সোমাই দিলোঁ আৰু গুৱাহাটী আহিলে এইফালেৰেই প্ৰায় অহা যোৱা কৰোঁ কিন্তু ইয়াতে কেতিয়াও সোমাই পোৱা নাছিলোঁ আজিয়ে প্ৰথম আৰু সোমাই মেলি পৰিৱেশটো খুব ভালেই লাগিছে আৰু ইয়াতে ব'টিঙৰ ব্যৱস্থা যিহেতু আছে মই উঠিম বুলি ভাবিছিলোঁ কিন্তু লগত থকাজনে বোলে নুঠে তেওঁ উঠি পাইছে সেইকাৰণে মোৰো আৰু উঠা নহ'ল তাকেই বেলেগকে চাই আছোঁ আৰু ইয়াৰ পৰা বহি বহি আজিৰ দিনটো এনেদৰেই কটালোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব